হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য একটি ভিডিঅ'লৈ আজি বহুত দিনৰ পিছত লং ভিডিঅ' লৈ আনিলোঁ আপোনালোকৰ বাবে যিহেতু কিছুমানে গম পাইছে মোৰ বিয়া হৈ গৈছে হেতুকে আজি অকমান সৰু সৰু ক্লিপছ লৈ আপোনালোকৰ লগত লৈ আনিলোঁ মানে এয়া 27 ৰাতিৰ ভিডিঅ' ডিসেম্বৰৰ কাৰণ আমাৰ বিয়া আছিল 28 ডিসেম্বৰত মানে মেহেন্দিৰ নিয়মটো অকমান কৰি দিছিলোঁ কাৰণ আমাৰ মিচিংহতৰ মানে মেহেন্দি হেনেকুৱা নিয়ম একোৱে নাই তথাপিও মানে কইনা হাতৰ মেহেন্দি থাকিলে দেখিবলৈ অকমান ভাল লাগে যেহেতু আমি খ্ৰীষ্টান মানুহ মানে ফাৰ্ষ্টত আমাৰ নিয়ম হৈছিল গিৰ্জাঘৰত আমি মানে কেক কাটিলোঁ হসাকে মনটো বহুত বিৰাটে ভাল লাগিছে ক'বলৈ গ'লে আমি 12 বছৰ মানে এই বছৰ অলমোস্ট 13 বছৰ হৈ গ'ল ক'ব গ'লেতো হেতুকে আজি আপোনালোকক মানে মনটো ভাল লাগিছে ইমানে ফুৰ্তি লাগিছে হেয়া মানে এতিয়া হৈছে ঘৰৰ নিয়ম যেহেতু আমি মিচিং নিয়মো থাকে এয়া ন্যানিয়ে মানে মিলি হাতটো ধৰি দিছে আৰু মানে ঘৰত আনিবৰ কাৰণে মোক কাকিয়ে ধৰি দিছিলে ন্যানিক ফ্ৰান্সিছক ধৰি দিছিলে হেয়া মিচিং নিয়ম যোনসকলে মিচিঙে চাই আছে সিহঁতেতো জানে কিবা চাউলৰ ভিতৰত হাত সোমাব লাগে পানীৰ ভিতৰত কিবা সাৰপ্ৰাইজ থাকে হেয়াই কৰি আছো মই ইমানে মানে হাঁহিছো নহয় কি কৰিম কি নকৰিম এনেকা হৈ আছিল মনটো তাৰ পিছত এয়া ন্যানিয়ে মোক পটালি পিন্ধাই দিছে আৰু এটো হৈছে মোৰ ন্যানি যিটো কয় সাসুমা এয়া আমাৰ সাসুমা জুনে নাইছোৱা এই মোৰ ভিডিঅ'ৰ যোগেদি চাই ল'ব এয়া যেহেতু নিয়ম আছে আমাৰ পটালি পিন্ধাই দিয়া তাৰ পিছত এটো হৈছে আমাৰ সাসুমা কিন্তু এটো সৰু অকমান আমাৰ মানে সাসুমাক কয় সৰু আৰু জাজলি যেটো কোৱা হয় আসামিছত তাৰ পিছত এয়া মানে আমি খাবৰ কাৰণে বহি দিছো যেহেতু আমাৰ মিচিং নিয়মত আছে চিকেন লোকেল চিকেনৰ লেগ পিস কোৱাৰ নিয়ম আছে হেতুকে পুৰা বহি লৈছো খাবৰ কাৰণে এয়া হাত দুৱাৰ নিয়ম কি কৰিম সব আপোনালোকক দেখাম হা চাই থাকিব ভিডিঅ'টো চাই ভালে পাব মোৰ মতে এয়া মিলি মই তাৰ পিছত আমাৰ মানে কাকত লৰা ছোৱালীও বহে হেতুক কয় আমি আমগুৰ এয়া মানে ফাৰ্ষ্ট বাইট মই মিলিক খুৱাই দিছো এয়া মিলিও মোক খাবৰ কাৰণে পুৰা ৰেডি কৰি আছে এয়া মই খাই ললো তাৰ পিছত এতিয়া খোৱাবৰ টাইম আছে চিকেন লেগ পিস হেয়া চাপ কিমান ডাঙৰ মানে কি হয় আমাৰ মানে ফাৰ্ষ্ট টাইমত মানে ফাৰ্ষ্ট যেটো মানে আমি ঘৰত হুমা হয় হেতু মানে খুৱাই দিয়ে হেতুই টাইম আৰু লেগ পিস কোৱা এটুত পুৰা খাব লাগে লাজ কৰিলেতো কোননো পাব ন সেইকাৰণে পুৰা খাব লাগে যিমান পায় খাব লাগে মোৰ মতে হেয়া আমি খোৱাত লাগি গৈছো কিন্তু এতিয়া মানে আপং আছে নহয় আপং অকমান খুৱাব লাগে হেতুকে মানে মই কৈ আছো মানে এটো লৈ দে বাটি কাৰণ আমাক বাটি দিছিলে তাৰ মানে ঢালি দিবলৈ কৈছিলে জাৰত আছিল যে আপংটো যি মানে সাখা আপং নহয় সাইমত আছিল আমাৰটো সাইমত কাই বহুতে ভাল লাগিলে কিন্তু ইমানে মিঠা হসাকৈ ক'বলৈ গ'লে বহুত মিঠা আমাৰ আপংখিনি বহুত মিঠা আছিল সাকাই হোক বা পোৰা আপঙেই হোক ভিডিঅ'টো ইমান লং নকৰো নেক্সট ভিডিঅ'ত দেখা পাব আমাৰ ৰিসেপশনৰ ভিডিঅ' সো এটোই আছিল আজিৰ ভিডিঅ' আকৌ এটা নতুন ভিডিঅ' লগ পাম আজিলৈ আহিছো বাই